BTR सरकारा गंसेसे एम्बुलेन्स आरो गंब्रै गोथै रोगाग्रा गारि बेखेवदों। BTR हालामाव सावस्रि सिबिथायखौ गोख्रोंसिन खालामनो BTR सरकारा आरोबाव फिन रायजो राजानि मोनसे गोदान सुबिदा बेखेवदों। BTR सरकारा सावस्रि बिफाननिफ्राय रायजो राजानि गाहाम सुबिदानि थाखाय गंसेसे एम्बुलेन्सजों लोगोसे गंब्रै गोथै रोगाग्रा गारि बेखेवदों। BTC सेक्रेटारियेट मावखुलिनि लांगोनायाव दिनै फुंबिलिनि समाव मोनसे मेहेरगोनां हाबाफारि लानायनि गेजेरजों BTR नि गाहाय प्रमद बर'आ मावफुं सोद्रोमा अरूप कुमार दे बिथांनि हेफाजाब होनायाव एम्बुलेन्स आरो गोथै रोगाग्रा गारि बेखेवो। मख'नो गोनांदि गोदानै बेखेवजानाय बे गारिफोरखौनो रायजो राजानि सुबिदानि थाखाय BTR नि गंब्रै जिल्लायाव दैथायहरगोन। बे समाव गारि बेखेवनायजों लोब्बा लाखिना BTR नि गाहाय प्रमद बर' मावफुं सोद्रोमा अरूप कुमार दे बिथांमोना खौरांगिरिनि सिगाङाव मा फोरमायखो आबुङै मिथिना ला। तरफर পৰা 11খনকৈ एम्बुलेन्स আৰু 4খন আমাৰ ডেড বডি কেৰিং ভেন আমাৰ 4খন ডিস্ট্ৰিক্টত আৰু সকলো সাব ডিভিজনত প্ৰদান কৰা হৈছে। ইয়াৰ আগতো বহুতখিনি এম্বুলেন্স দিয়া হৈছিল। বডোলেণ্ড অঞ্চলত যেটো হেল্থ ষ্ট্ৰাকচাৰ আছিল সেইটো যথেষ্ট ইমপ্ৰুভ হৈ আহিছে আৰু যোৱা আঢ়াইটা বছৰত আমাৰ চৰকাৰ অহাৰ পিছত আমি বিভিন্ন PHC CST প্ৰাইমাৰী হেল্থ চেণ্টাৰবিলাকক ইমপ্ৰুভ কৰাৰ কাৰণে কাম কৰি আছে আমাৰ হেল্থ ডিপাৰ্টমেণ্টে। আৰু ইয়াৰ লগতে যিখিনি আমাৰ বেমাৰ যিখিনি আগৰ পৰা চলি আছিল প্ৰচলন হৈ আছিল সেই বেমাৰখিনি কেনেকৈ নিৰ্মূল কৰিব পৰা যায় ইয়াৰ কাৰণে ৰোগ নিৰ্মূল BTR বুলি এটা মিছন ওলোৱা হৈছে, যাৰ দ্বাৰা আমাৰ প্ৰত্যেকটো সমষ্টিত প্ৰত্যেকটো জিলাত ইয়াৰ ওপৰত এৱাৰনেছ কৰা হ'ব আৰু ইয়াৰ কিছুমান মেজাৰ্ছ যিবিলাক ল'ব লাগে ইয়াৰ লোৱাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। আৰু ইতিমধ্যে ইয়াৰ কাৰণে এটা প্ৰপ'জেল এটা তৈয়াৰ কৰা হৈছে গোটেইখিনি হেল্থ ইছ্যুজবিলাক সামৰি কেনেকৈ আমাৰ হেল্থ ইছ্যুজবিলাক আমি ৰিজল্ভ কৰিব পৰা যায় ইয়াৰ কাৰণে কিছুমান ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আৰু এই সময়ত মই আপোনালোকৰ ওচৰত এইটোৱে ক'ব বিচাৰিছোঁ যিটো আগৰ পেৰামিটাৰ্ছবিলাক আছিলে হেল্থ ইণ্ডিকেটৰবিলাক আছিলে যে ইয়াত ইনফাণ্ট মৰ্টেলিটি MMR IMR SEM MEM এইবিলাক আছিলে, এইবিলাক লাহে লাহেকৈ বহুত ইমপ্ৰুভ হৈ গ'ল। কিছুমান হস্পিটেলত আমি খবৰ লৈছোঁ মৰ্টেলিটি ৰেটটো একদম 0 হৈ গৈছে। চ' এতিয়া আমাৰ সকলোৰে দায়িত্ব আহিছে যে সেইটো যিটো ইমপ্ৰুভ হোৱা যিটো ট্ৰেণ্ড এইটো কেনেকৈ আগলৈ লৈ যাম আৰু বডোলেণ্ড অঞ্চলটো 100% ৰোগ নিৰ্মূল কৰাৰ কাৰণে আমাৰ চৰকাৰে খুব কমিটেডলি আমাৰ কাম কৰি থকা হৈছে। মই আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ সকলো বিষয়াকে BTR মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে আৰু অলপ কষ্ট কৰিলে আমাৰ হেল্থ ছেক্টৰটো বহুত ইমপ্ৰুভ হ'ব মই সেইটো আমি আশা ৰাখিছোঁ। আৰু আজি যিখিনি এম্বুলেন্স সেইখিনি ৰাইজক বহুত সহায় কৰিব আৰু ডেড বডি কেৰিং ভেনটো বিশেষকৈ আমাৰ তাত প্ৰয়োজন, কাৰণ নৰ্মেল গাড়ীবিলাকে যেতিয়া ডেড বডি কেৰি নকৰে, বেমাৰী কেৰি কৰে কিন্তু ডেড বডি কেৰি নকৰে। আৰু এইখিনি সময়ত নৰ্মেল গাড়ীবিলাকে য'ত 5,000 টকাত গাড়ী ভাড়া চলে তাত তেখেতসকলে 20-25 হাজাৰ পৰ্যন্তৰ মানুহ চাৰ্জ কৰে আৰু দুখীয়া মানুহবিলাকৰ বহুত অসুবিধা হয় গৰীব মানুহৰ। সেইকাৰণে আমাৰ চৰকাৰৰ হেল্থ ডিপাৰ্টমেণ্টে 4খন দিয়া হৈছে। মই আশা ৰাখিছোঁ এই নতুন যিটো ফাইনেন্সিয়েল ইয়াৰত আৰু 6খন দিলে প্ৰত্যেকটো আমাৰ সাব ডিভিজনত এটা ডেড বডি কেৰিং ভেন আমাৰ আহি যাব আৰু সেইটো কোনোবা ভাল ক্ৰেডিবল NGOৰ দ্বাৰা ছ'চাইটিৰ দ্বাৰা এইটো চলোৱা হ'ব ভাল গাইডলাইনত যাতে ৰাইজৰ সুবিধা হয়। আপোনালোকে জানে যে মিত্ৰতা চৰকাৰ BJP আৰু UPPL এই মিত্ৰতা চৰকাৰৰ আজি আপোনালোকে 11টা এম্বুলেন্স আৰু 4টা ডেড বডি কেৰিং ভেন খালি এই আপোনাৰ এই ফাইনেন্সিয়েল ইয়াৰত নহয়, আগতেও যেতিয়া কোভিড হৈছিলে কোভিডৰ সময়তো আমি BTR চৰকাৰৰ পৰা এম্বুলেন্স প্ৰকিউৰ কৰিছিলোঁ আৰু বহুত এম্বুলেন্স প্ৰকিউৰ কৰিব লগা আছে যিহেতু আমাৰ হেল্থৰ SOP টকা কম আৰু কমপ্লিটলি এই টকাটো BTC হেল্থৰ পৰা ব্যৱহাৰ কৰা হৈছে। আগৰ যিবিলাক এম্বুলেন্স প্ৰকিউৰ হৈছিলে এইবিলাক চব অসম চৰকাৰে এনিটিমত টকা আছে, কিন্তু আমাৰ মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিকেইটা ডিপাৰ্টমেণ্টত যেনেকুৱা এলোকেশ্যন দিয়া হৈছে সেই এলোকেশ্যন মতে আমি এইবিলাক প্ৰডাক্টিভ বস্তু আমি প্ৰকিউৰ কৰি আছোঁ। এই খালি কেৱল এম্বুলেন্স নহয়, বিভিন্ন হস্পিটেলত বিভিন্ন ঠাইত আমি মেচিনাৰিজক ভেলুৱেবল আৰু কষ্টলি মেচিনাৰিজ আমি প্ৰকিউৰ কৰি আছোঁ। CT স্কেন মেচিন, আল্ট্ৰাচাউণ্ড মেচিন, তাৰপিছত ছ'নোগ্ৰাফি মেচিন আমি প্ৰকিউৰ কৰি আছোঁ। তো সাংবাদিক বন্ধুসকলক মই অনুৰোধ জনাম যে আপোনালোকে এই সংবাদটো ব্ৰডকাষ্ট কৰাৰ লগে লগে হস্পিটেলবিলাকত যে মেচিনাৰী প্ৰকিউৰ কৰা হৈছে সেইটো আপোনালোকে অলপ ৰাইজৰ আগত দাঙি ধৰিব লাগে। তো মোৰ বহুত ভাল লাগিছে যে এই চৰকাৰৰ সময়ত কাম কৰিব পাৰি আছোঁ। অহা দিনত আৰু হেল্থৰ হৈ কাম কৰিব বহুত ইচ্ছা আছে। যি টকা পাওঁ সেই টকাৰ যাতে প্ৰডাক্টিভ কাম কৰিব পাৰোঁ, কনষ্ট্ৰাক্টিভ থিংকিঙেৰে আমি কাম কৰিব পাৰোঁ সেইটো কামনা কৰিছোঁ। ইমান আমি কাম কৰিব পাৰিম যিখিনি আমি কাম কৰি আছোঁ কমপ্লিট আমি হেল্থৰ SOP টকা দি। আৰু আপোনালোকে জানে হেল্থৰ SOP টকা ইমান যিমান হেল্থৰ কাম কৰিব লগা হয় 35 লাখ জনসাধাৰণ সেই টকা দি পুৰাপুৰি কাম কৰাটো অসম্ভৱ। সেইকাৰণে এলোকেশ্যন বঢ়াৰ লগে লগে আমাৰ কামো বাঢ়ি যাব। অসমৰ 3খনকৈ
চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কৰ্তনৰ খবৰ আহিছে নহয় সেইটো আপোনাৰ এতিয়া কৰ্তনৰ খবৰেই আহিছে কিন্তু এতিয়া আপোনাৰ নটিফিকেশ্যন ওলোৱা নাই যে নটিফিকেশ্যন ওলাব লাগিব এইটো জাষ্ট খালি এটা আলোচনাহে হৈছে আলোচনাৰ ওপৰত ভিত্তি কৰি এতিয়া আমাৰ অসম চৰকাৰৰ আমাৰ মেডিকেল কলেজৰ যি মেইন আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতক যোন নামবিলাক আহিছে সেইবিলাকতো আশ্চৰ্য মানে শ্বকেবল নাম মই ভাবোঁ যে এইবিলাক এফেক্টিভ নহ'ব মেডিকেল কলেজ তিনিটা যিটো হেৰি হৈছে বাতিল বুলি কোৱা হৈছে বাতিলটো নহ'ব মেডিকেল কলেজ কেনেকৈ বাতিল হ'ব মেডিকেল কলেজ বাতিল হ'লে ট্ৰিটমেণ্ট কেনেকৈ হ'ব হয়তো কিবা এডমিনিষ্ট্ৰেটিভ অফিচিয়েল কিন্তু হয়তো ফল্ট আছে সেইটো ৰিকভাৰি হৈ যাব थाखो जेसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन